নমস্কাৰ, মই কবিৰ। তো আজি মই তোমালোকক ক্লাছ 10ৰ অসমীয়া কিতাপৰ চেপ্টাৰ 7ৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিম। তোমালোকে ভাবি আছা হয়তো যে কি মই জিকিৰত আছিলোঁ, এতিয়া আছোঁ চেপ্টাৰ নং 7। এইটো কিয়? এজনৰ কমেণ্ট আছে, তাৰ কাৰণে এইটো ভিডিঅ' কৰি আছোঁ। কমেণ্ট কৰাজনৰ নাম নকম, তোমালোকে যিজনে কমেণ্ট কৰিছোঁ একচুৱেলি তাৰ কাৰণে এই ভিডিঅ'টো, ঠিক আছে? তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। প্ৰথমতে প্ৰশ্ন আছে 1 নম্বৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? এইটো ইম্পৰ্টেণ্ট। ক্ৰমবৰ্ধমান শক্তিয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ফ্ৰম ফলংগা টু গংগা কাৰ ৰচনা? ফ্ৰম ফলংগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতনায়ৰ ৰচনা। ডক্টৰ নয় সৰ্বপল্লী ৰাধাকৃষ্ণই কালী দমনৰ কি আখ্যা দিছে? কালী দমনৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই আখ্যা দিছে। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগকে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? গঠনৰ সুৰলতা আৰু সক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। এইটো ইম্পৰ্টেণ্ট। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছে। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ী কলা বোলা হয়? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পকে বেছি স্থায়ী বোলা হয়। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে পাঁচটামান শব্দৰ ভিতৰত এটা পৰিচয় দিয়া। অসমীয়া সাহিত্যত হেম বৰুৱাৰ মূলতঃ কবি হিচাপে বিশেষ সুপৰিচিত। তেওঁ অসমীয়া আধুনিক কবিতাক প্ৰতিষ্ঠাৰ পথত আগবঢ়াই নিয়ে। তেওঁৰ বালিচন্দা, মনময়ূৰী আদি কবিতাৰ পুথিত কাব্যিক প্ৰতিভাৰ পৰিচয় ফুটি উঠিছে। সাহিত্য সংস্কৃতি সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ তেওঁ ৰচনা কৰে। আজফুল, তলছৰা আদি এই ধৰণৰ উল্লেখযোগ্য গ্ৰন্থ ভ্ৰমণ সাহিত্য ৰচনাতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাইছে। একেবাৰে মই 13 নম্বৰত গৈছোঁ। 11 আৰু 12 মই পিছৰ ভিডিঅ'ত দি দিম, ঠিক আছে? তোমালোকে চিন্তা নকৰিবা। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ই এটা সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সভ্যতাই সমাজ এখনক ইয়াত এখন দি দিব, ঠিক আছে? সমাজ এখনক সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। সভ্যতা দৰাচলতে এখন সমাজৰ ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষত সংস্কৃতিৰ মাপকাঠি। তো গাইজ, আজি মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। সমাপ্ত কৰাৰ আগতে তোমালোকক কৈ দিওঁ, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, এটা শ্বেয়াৰ আৰু কমেণ্ট। শ্বেয়াৰটো কৰি দিবা যাতে তোমাৰ বন্ধু বান্ধৱীসকল পাই যায় এই পাঠটোৰ প্ৰশ্ন উত্তৰ দীঘল আছে। আকৌ যদি তোমালোকে পাঠটো প্ৰথমতে মনোযোগ সহকাৰে পঢ়ি কুৱেশ্যন এনচাৰবিলাক কৰা তেন্তে একোৱেই নহয়, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। জয় আই অসম। ধন্যবাদ।